গুৱাহাটী হোটেল লিলিত আছুৰ উদ্যোগত আহোম দল সংগঠনৰ জনজাতিকৰণক লৈ অতি গুৰুত্বপূৰ্ণ সংবাদমেল। আছুৰ বৈঠকত কি আলোচনা হ'ল সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। আজি হোটেল লিলিৰ সভাকক্ষত আমি আহোম জনগোষ্ঠীৰ সকলো বুদ্ধিজীৱী, সাহিত্যিক, এডভকেট সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ প্ৰায় আহোম ছাত্ৰ সন্থাৰ উদ্যোগত। আৰু তেখেতলোকৰ পৰা আমি এটা পৰামৰ্শ বিচাৰিছিলোঁ, যিহেতু এছটিৰ আন্দোলনখন আমি তীব্ৰৰ পৰা তীব্ৰতৰকৈ লৈ গৈ আছিলোঁ আৰু চৰকাৰে শেহতীয়াকৈ ক'লে যে আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ দিম আৰু দিয়াৰ কাৰণে আমি প্ৰতিবেদন এখন কেন্দ্ৰীয় চৰকাৰে পঠোৱাৰ তেখেতলোকে ব্যৱস্থা কৰিলে। আৰু আমি আহোম ছাত্ৰ সন্থাক কৈছোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰক। অসমৰ সম্পদ, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি সকলো যাতে তলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব পাৰে তাৰ ব্যৱস্থাখিনি গ্ৰহণ কৰক। অতি শেহতীয়াকৈ চৰকাৰে যিখন প্ৰস্তাৱ দিলে আৰু তাত আহোম জনগোষ্ঠীক য'ত ভি হিচাপে অন্তৰ্ভুক্ত কৰিলে, এই ক্ষেত্ৰত আমি অনাগত সময়ত কেনেদৰে আগবাঢ়িম, জাতিটোৱে ইয়াৰ পৰা কি প্ৰটেকশ্যন পাব, উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ সপোন সাৰ্থক হ'বনে নাই, ভূমিত আমাৰ অধিকাৰ থাকিবনে নাই, ৰাজনীতিৰ ক্ষেত্ৰখনত আমাৰ এনেকুৱা ধৰণৰ অংশীদাৰিত্ব থাকিব, সম্পদৰ ওপৰত অধিকাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ থাকিবনে নাই, তাৰ সকলো বিষয়বস্তুৰ ওপৰত আজি আলোচনা কৰিবৰ কাৰণে আমাৰ জনগোষ্ঠীটোৰ 4জন মুধা পতা ব্যক্তি, ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া, পুষ্প গগৈ ডাঙৰীয়া আৰু যোগেন্দ্ৰনাথ ফুকন ডাঙৰীয়াৰ নেতৃত্বত এখন সভা ইয়াত আয়োজন হ'ল। আৰু খুব সুন্দৰভাৱে সভাখনৰ এটা সিদ্ধান্তই লোৱা হ'ল যে যি এছটি ভেলী হিচাপে যিহেতু টাই আহোম জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিছে, এই ক্ষেত্ৰত আইনীৰ যি মেৰপাচ আছে বা আইনে যি কথা ক'ব, সেই ক্ষেত্ৰত আমি খুব সুন্দৰভাৱে আৰু সূক্ষ্মভাৱে আইনৰ কথাকাণ্ডবিলাক চাই আমি অনাগত সময়ত আগবাঢ়িম আৰু এখন উচ্চস্তৰীয় কমিটিৰ জৰিয়তে আজি সেই বিষয়বিলাক চাবৰ কাৰণে আমি কমিটিখন গঠন কৰি দিছোঁ আৰু সমিতিখন মই পাঠ কৰি দিব বিচাৰিছোঁ এটা প্ৰস্তাৱৰ সৈতে। প্ৰথম প্ৰস্তাৱটো হ'ল, এটাই প্ৰস্তাৱ লোৱা হৈছে যে আজিৰ সভাই অসম চৰকাৰৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনত উল্লেখ থকা এছটি ভেলী সম্পৰ্কত এখন তথ্যসমৃদ্ধ পুস্তিকাৰ তৈয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই ক্ষেত্ৰত পুস্তিকা তৈয়াৰ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ আজি চিন্তন বৈঠকে প্ৰস্তাৱ গ্ৰহণ কৰে। সমিতিৰ সদস্যসকল ৰমেশ বৰপাত্ৰ গোহাঁই অধ্যক্ষ, যোগেন্দ্ৰনাথ ফুকন, পুষ্পধৰ গগৈ, দয়ানন্দ বৰগোহাঁই, অৰুণ গগৈ, দুলাল বৰুৱা, ৰাজীৱ সন্দিকৈ, ডক্টৰ সংগীতা গগৈ, চাও ভাস্কৰদেৱ কোঁৱৰ, মনোজ গগৈ, ডক্টৰ অলক বুঢ়াগোহাঁই, চাও লক্ষ্য কোঁৱৰ, চাও পলাশ ৰঞ্জন বৰুৱা, চাও জাহ্নু বৰুৱা, ডক্টৰ বিমান চন্দ্ৰ চেতিয়া, অচ্যুত বৰগোহাঁই, চাও দিগন্ত চাংমাই, চাও কংকন বৰা, য়াহুম বুঢ়াগোহাঁই আৰু চাও বসন্ত গগৈ সদস্য হিচাপে লৈ এখন 21জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হয়। আৰু এই সমিতিখনে যি সিদ্ধান্ত দিব বা তেখেতলোকে এখন মেমৰিনামো তৈয়াৰ কৰিব, এই মেমৰিনামখন আমি অলপ ইফাল সিফাল কৰি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়বিলাক অৱগত কৰিম আৰু তাৰে সিদ্ধান্ত আজি সভাখনে লোৱা হয়। সেই সন্দৰ্ভতে আলোচনা হৈছে। যিহেতু অসম চৰকাৰৰ প্ৰাক্তন এডভকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াৰ উপস্থিতিত এই সিদ্ধান্তবিলাক লোৱা হৈছে আৰু তেখেতৰ গোটেই বিষয়টো, আইনৰ বিষয়টো তেখেতে চালি জাৰি চাই এখন উচ্চস্তৰীয় কমিটি আমি গঠন কৰি আৰু তাত এখন পুস্তিকাৰ জৰিয়তে আমি গোটেই কথা বতৰাবিলাক আমি অসম চৰকাৰৰ ওচৰত অৱগত কৰিম আৰু এখন মেমৰিনাম আমি প্ৰস্তুত কৰিছোঁ। মেমৰিনামখনো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত দিম যে তাত ক'ত কি সংযোজন বিয়োজন ঘটাব লাগে, গোটেই কথা বতৰাবিলাক আমি তেখেতক অৱগত কৰিম। ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত এছটি এটাই, অসম তাৰ পৰা পৃথক, এছটি প্লেন আৰু এছটি হিলছ। এতিয়া নতুনকৈ এটা বিষয় আহিছে এছটি ভি। সেইকাৰণে কৈছোঁ নতুন বিষয়টো কেনেদৰে আইনৰ গণ্ডিৰৰ মাজেৰে চাই কেনেদৰে আমি আগবাঢ়িম তাৰ কাৰণে এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে আৰু উচ্চস্তৰীয় সমিতিখনে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তৰ মতে টাই আহোম ছাত্ৰ সন্থা আগবাঢ়িম আৰু জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু তেখেতলোকৰ পৰামৰ্শালী ভিত্তিতে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। সামগ্ৰিক বিষয়টো হ'ল অসম আৰু অসমীয়া।
অসমখন সুৰক্ষিত হলে ইয়াত থকা ST, SC, জেনেৰেল, OBC সকলো সুৰক্ষিত হ'ব। গতিকে আমি সামগ্ৰিকভাৱে অসমখন সুৰক্ষিত হোৱাৰ কথা পাতিছো। ইয়াত আহোমক সুৰক্ষিত হোৱাৰ বিষয়টো নাই, ইয়াত কোচ সুৰক্ষিত হোৱাৰ বিষয়টো নাই, কাৰ্বি সুৰক্ষিত হোৱাৰ বিষয় নাই, ইয়াত মিচিঙৰ সুৰক্ষিত হোৱাৰ বিষয় নাই, ইয়াত বড়ো সুৰক্ষিত হোৱাৰ বিষয় নাই। কিন্তু নিজৰ নিজৰ কিছুমান এজেণ্ডা থাকে, আছে আৰু থাকিব। কিন্তু সামগ্ৰিকভাৱে যিহেতু জাতিটো বচাব লাগিব, গতিকে জাতিটো বচোৱাৰ ক্ষেত্ৰত এৰা ধৰাৰ মাধ্যমেৰে সি SC হওক, সি ST হওক, বা যিসকলে ST বিচাৰিছে তেখেতলোকে সকলোৰে লগত মধ্যস্থতাত এখন আমি চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব বিচাৰিছো। আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছো, আৰু তেখেতলোকৰ হস্তক্ষেপৰ জৰিয়তে এমিকেবল ছেটেলমেণ্ট হ'ব লাগে আৰু জাতিটোৰ উত্তৰণৰ বাট প্ৰশস্ত হ'ব লাগে, য'ত জাতীয় অনাগত সময়ত এখন মূৰ অসম স্বাভিমানে জীয়াই থকা খিলঞ্জীয়া থলগিৰি ৰাইজে পৰিৱেশ পাব লাগে। সম্পদ মোৰ অধিকাৰ মোৰ বুলি ক'ব পৰা অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ থাকিব লাগে। ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আৰু প্ৰতিটো বায়'ডাইভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰিব পৰাকে প্ৰতিনিধি বা অধিকাৰ যদি থলগিৰি খিলঞ্জীয়াৰ ওচৰত থাকে, তেতিয়া অসমখন সুৰক্ষিত। এখন প্ৰতিবেদন দাখিল কৰা হৈছে, এই প্ৰতিবেদনখনৰ বিৰোধিতা কৰিছে বৰ্তমানৰ 14টা জনগোষ্ঠীয় তেওঁলোকে গৈ পেলাই মন্ত্ৰীগোটৰ সৈতে বৈঠক হৈছে আৰু তেওঁলোকে সমাধানখন স্পষ্ট বিৰোধিতা কৰিছে আৰু এই প্ৰতিবেদনখনে তেওঁলোকৰ স্বাৰ্থত আঘাত হ'ব বুলি তেওঁলোকে দাবী কৰিছে। সেইকাৰণে কৈছে এইটো দুৰ্ভাৱনা আছে, দুচিন্তা আছে। তেখেতলোকে ভাবিছে যে তেখেতলোকে যিবিলাক অধিকাৰ ভোগ কৰিছে সেই অধিকাৰ তেখেতলোকৰ পৰা খৰ্ব হ'ব। আৰু আমি চৰকাৰক সেইকাৰণে স্পষ্টভাৱে বাৰ্তা দিছো যে কোনো কাৰণত আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অকণো অধিকাৰ খৰ্ব নোহোৱাকে জনজাতিকৰণ বিচাৰে। কাৰণ তেখেতলোক অসমৰ স্বাভিমানী অসমীয়া, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ। গতিকে তেখেতলোকৰ সুৰক্ষাটো নেগলেক্ট কৰি আমাক নতুনকৈ সুৰক্ষা নালাগে, আমাকো সুৰক্ষা লাগে, লগতে তেখেতলোকো সুৰক্ষিত হৈ থাকিব লাগিব। এই বিষয়টোৰ ওপৰত আমি আগবাঢ়িছো। আমাৰ মাজত কোনো দ্বন্দ্ব নাই, আমাৰ মাজত খেয়াল নাই। আমি কেৱল তেখেতলোকৰ যি শংকা আৰু সংশয় আছে সেইটো দূৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেটা পদক্ষেপ ল'ম বুলি আমাক আশ্বাস দিছে, আমাক কথা দিছে। দীৰ্ঘদিনে যিহেতু আপোনালোকক প্ৰবঞ্চনা কৰা হৈ আছে, বিভিন্ন চৰকাৰ আহিছে, ৰাজনৈতিক দলবোৰে প্ৰতিশ্ৰুতি দিছে কিন্তু পালন কৰা নাই। তাৰপিছত নিৰ্বাচন সমাগত, গতিকে ৰাজনৈতিক কিবা সিদ্ধান্তৰ চিন্তা চৰ্চা কৰিছে নেকি আপোনালোকে? প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ মাজেৰে জাতিটো অতিবাহিত কৰি আছে। কি আপুনি অসম আন্দোলনৰ কথাই কওক, 6 নং দফা কাৰ্যকৰীৰ কথাই কওক, সশস্ত্ৰ সংগ্ৰামৰ কথাই কওক, ভাষা আন্দোলনৰ কথাই কওক, মধ্যম আন্দোলনৰ কথাই কওক, আৰু শেহতীয়াকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ কথাই কওক, প্ৰতিটো ক্ষেত্ৰত প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ সন্মুখীন হৈছে জাতিটো। গতিকে প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ সন্মুখীন হৈ আহিলেও মাজতে এনেকৈ কিছুমান সুখবৰ দিয়ে যিয়ে নেকি জাতিটোক একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। গতিকে এই আমাৰ অতি শেহতীয়াকৈ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো যিদৰে ত্ৰান্বিত কৰিব চৰকাৰে বিচাৰিছে, এই বিষয়টো যাতে বুমেৰাং নহয়, 2019 চনৰ বিলখনৰ গতে যাতে ৰাজ্যসভাত পৰি নাথাকে, আৰু 26ৰ এই নিৰ্বাচনৰ আগতে যাতে এটা ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত তেখেতলোকে যাতে কাম কৰে, যিহেতু ভিজন ডকুমেণ্টত তেখেতলোকে প্ৰকাশ কৰিছিল আৰু তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰৰ কথা কাণ্ডবিলাক কৈছিল। গতিকে সেইটো যাতে আখৰে আখৰে পালন কৰে আৰু আমাক যাতে দুৰ্যোগ আৰু দুৰ্ভাৱনাৰ মাজলৈ আমাক ঠেলি নিদিয়ে, পুনৰ এক যাতে দুস্বপ্নই অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ক্ৰিয়া নকৰে, তাৰ কাৰণে আপুনি সংঘবদ্ধ হৈছে। আৰু স্পষ্ট বাৰ্তা চৰকাৰক দিছো যে 26ৰ নিৰ্বাচনৰ আগে আগে আপোনালোকে আমাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব, নহলে জাতিক যি আপোনালোকে প্ৰতাৰণা কৰিছে, জাতিক যি আপোনালোকে প্ৰবঞ্চনা কৰিছে, জাতিক যি আপোনাৰ মিথ্যা আশ্ৰয় লৈছে, গতিকে জাতিয়ে তাৰ প্ৰত্যুত্তৰ নিশ্চয় 26ৰ নিৰ্বাচনত দিব। যি দলেই নাটক বুলি নকওক, যিসকল ব্যক্তিয়ে নাটক বুলি তেখেতলোকেও নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে। কাৰণ তেখেতলোকে যে কথা ক'ব পাৰিছে নাটক বুলি, তেখেতলোকে একোজন জনপ্ৰতিনিধি। আজি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ জনপ্ৰতিনিধি, আজি অখিল গগৈ ডাঙৰীয়া জনপ্ৰতিনিধি। তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে কিয় চৰকাৰক দাবী উত্থাপন কৰা নাই যে এখন সৰ্বদলীয় সভা আয়োজন কৰিব লাগে, কিয় বিধানসভা উত্তাল কৰি দিয়া নাই, কিয় পাৰ্লিমেণ্ট উত্তাল কৰা নাই, এই কথা বতৰাবিলাক আমি কৈ আছো। আমি কোন কোন ব্যক্তিয়ে কেনেদৰে চাই আছো। ইনাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উঠালে, তাত কোনোবাই বিৰুদ্ধাচৰণ কৰিছে। এই বিষয়টো কেনেকে হ'ব? অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যিয়ে কাম কৰিব তাৰ পক্ষত আমি থাকিম, আৰু যিয়ে এই বিষয়টোলৈ ৰাজনীতি কৰিব তাৰ এগেইনষ্টত আমি থাকিম। সি যি পাৰ্টিয়ে নহওক, যদি বিজেপিয়ে কাইলৈ যদি ইয়াক লৈ ৰাজনীতি কৰে, আমি বিজেপি বিপক্ষে ৰাজপথত থিয় দিম। আজি কংগ্ৰেছ যদি তাক লৈ ৰাজনীতি কৰে, আমি তাৰ বিপক্ষে ৰাজপথত থিয় দিম। আজি অখিল গগৈ ডাঙৰীয়া যদি ইয়াৰ বিপক্ষে থিয় দিম, আমি তেওঁৰ এগেইনষ্টতো আমি যাম। আমি কৈছো যে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিহিত হৈ আছে যি এটা জাতীয় ইস্যু, জাতীয় ইস্যুটোক পলিটিকেলাইজ কৰিব নালাগে, জাতীয় ইস্যুটোক জাতীয় ইস্যু হিচাপে ল'ব লাগে, আৰু জাতিটো সুৰক্ষিত হোৱাৰ স্বাৰ্থত তেখেতলোকে আগবাঢ়িব লাগে। তাকে যদি তেখেতলোকে নকৰে, তেতিয়া আমি ভাবিম যে কেৱল মাত্ৰ তেখেতলোকে ৰাজনীতি কৰিছে, জাতিটোৰ উত্তৰণৰ কাৰণে তেখেতলোকে কাম কৰা। বিধানসভা নিৰ্বাচনৰ আগে আগে যদি জনজাতিকৰণ নহয়, তেতিয়াহ'লে আপোনালোকে বৰ্তমান চৰকাৰৰ বিৰুদ্ধে থিয় দিব। আমি স্পষ্ট বাৰ্তা দিছো যে জাতিক কৰা প্ৰতাৰণা, জাতিক কৰা প্ৰবঞ্চনাৰ প্ৰত্যুত্তৰ জাতিয়ে দিব, যদি জাতিক আকৌ পুনৰ দুৰ্ভাৱনা আৰু দুচিন্তাৰ মাজলৈ ঠেলি দিয়ে। কাৰণ এইটো এটা জাতীয় ইস্যু, এইটো অসম আৰু অসমীয়াৰ ইস্যু, এইটো ব্যক্তিগত কোনো জনগোষ্ঠীৰ ইস্যু নহয়, এইটো ব্যক্তিগত কোনো এটা সম্প্ৰদায়ৰ ইস্যু নহয়, কেৱল মাত্ৰ এইটো অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ এটা ইস্যু। গতিকে এই ইস্যুটোত সামগ্ৰিকভাৱে যদি ফলটো চৰকাৰে নিদিয়ে, তেতিয়া নিশ্চয় জাতি এটা প্ৰত্যুত্তৰ দিব।
ৰাজনৈতিক অস্ত্ৰ বা ৰাজনৈতিক পলিটিকেলাইজ এই কথা বতৰাখিনি চিন্তা কৰাৰ প্ৰথমতে আমি ভাবিছো যিহেতু অসমতে দুটা আছে ST প্লেন আৰু ST হিলছ, পুনৰ এটা নতুনকৈ সংযোজন কৰিছে STV, গতিকে আইনী বিষয়বস্তুবিলাক আছে। সেইকাৰণে আজি কেইবাজনো আইনজ্ঞ ৰমেশ বপাত্ৰ গোহাঁইৰ নেতৃত্বতে কেইবাজনো আইনজ্ঞ ইয়ালৈ মাতি অনা হৈছে। তেখেতলোকৰ দৃষ্টিকোণেৰে যিবিলাক কথা ক'ব, আইনৰ প্ৰক্ৰিয়া যিবিলাক কথা ক'ব, সেই প্ৰক্ৰিয়া আমি বাদ বুলিম। অনাগত সময়ত তেখেতলোকে কি প্ৰতিবেদন দিয়ে আমি চাম, আৰু তাৰ ভিত্তিতে আমি এই ক্ষেত্ৰত আমাৰ নিজৰ মন্তব্য আমি আগবঢ়াম। প্ৰতিবেদনক লৈ শংকা আছে, সংশয় আছে, দুশ্চিন্তা আছে, দুৰ্ভাৱনা আছে। এই কথা বতৰাবিলাকৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈছো, আৰু কি কৰিলে জাতিটোৱে অনাগত সময়ত স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব, আৰু এইখন অসমত নিজকে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব। তাৰ কাৰণে এটা আলোচনা হৈছে, আৰু সেই কাণ্ড কাৰখানাবিলাক কৰিবৰ কাৰণে আমি পুংখানুপুংখভাৱে গোটেই আইনৰ কথাবিলাক চালি জাৰি চাবৰ কাৰণে আজি ৰমেশ বপাত্ৰ গোহাঁই ডাঙৰীয়াক মাতি অনা হৈছে, দয়ানন্দ বৰগোহাঁই ছাৰক মাতি অনা হৈছে, আজি পুষ্প গগৈ ছাৰক মাতি অনা হৈছে, আৰু যোগেন্দ্ৰ নাথ ফুকন ছাৰক মাতি আনি গোটেই বিষয়বস্তুবিলাক আমি আলোচনা কৰিছোঁ।